ইউটিউব চেনেল শিৱানী পঞ্চলে আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বহুত এটা ভাল দিন আৰু মানে আজি মেঘিপাৰাত আছোঁ মই, মানে মামাহঁতৰ ঘৰত আছোঁ। মানে যোৱা কালি আইতাৰ সকাম গ'ল আৰু সকামখনৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বিশেষ কিছুমান প্ৰব্লেম আছিলে, সেইটো কাৰণে ভিডিঅ' দিব নোৱাৰিলোঁ। চ' বেয়া নাপাব আপোনালোকে। আৰু আজি মানে বিহু আছে আৰু আজি বিহু চাব যাম, পূৰা এনজয় কৰিম আৰু আপোনালোকে লাষ্টলৈকে চাই থাকক। আৰু এতিয়া আৰু খেলা খেলিবলৈ যাম, খেলা খেলি পেলাই আহিম, ঠিক নাই নাযাব বাৰু, কাৰণ ইমান ৰ'দ দিছে। ডিছকাছ কৰি লওঁ সিহঁতৰ লগত, তাৰপাছত খেলা চাব যাওঁ যদি আপোনালোককো দেখাম অকণমান। আৰু ৰাতিলৈ বিহুত প্ৰগ্ৰেম আছে আৰু পূৰা নাচিম। আৰু আমাৰ কোনোবা এজনী নাচিব আমাৰ ঘৰত। এইবাৰ মই নেনাচোঁ কাৰণ মই শিকা নহ'ল, বাট মোৰে ছিষ্টাৰ এজনীয়ে নাচিব। চাই থাকক লাষ্টলৈকে, তেতিয়া গম পাব। আমি আকৌ খেলা চাবলৈ গৈ আছে লিজা, ধুনু। তাইৰ বেমাৰ হৈছিলে, এতিয়া অকণমান ভাল পাইছে, তাইক লৈ আহিছোঁ মনটো ভাল লাগিবৰ কাৰণে। আৰু লিজা আহিছে, কুইজ প্ৰতিযোগিতা হৈ আছে চাগে তাত। ইয়াতে এতিয়া শিৱানী বাই খেলিব হৈ গৈছে কিবা কি মানুহে শিৱানী বাই যাব মাৰিব যাবা। আৰু এতিয়া খেলা চেলা খেলি আহি গ'লোঁ, মানে ভাত পানী খালোঁ। ইমান ভাগৰ লাগি গৈছে, মানে একদম খেলাত বহুত ভাগৰ লাগি গৈছে। তাৰ পৰা কানিমণি যে চকুত বান্ধি পেলাই যে খেলাই, সেইটো খেলিলোঁ অলপমানৰ কাৰণে, নোৱাৰিলোঁ আপোনালোক। আমি পূৰা মানে এয়া লৈছোঁ, মাইনাৰ ভেকচন প্ৰতিযোগিতা চলি আছে। মাইনাও আমাৰ সাজু হৈছে, দেখাই আছোঁ আমাৰ কণমানিজনীক। আৰু আমাৰ এয়া কণমানিজনীয়ে ভেকচন প্ৰতিযোগিতাত ভাগ বতৰা ল'লে, মানে তাই বিহুৰ নাচনী হ'লে। চ' মানে তাই কি কৰে নাজানো, আৰু দেখাই আছোঁ, চাই থাকক লাষ্টলৈকে একদম। কনকলতা গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ চিৰবিদায়। ধন্যবাদ। শিশু শিল্পী কৃষ্ণা কাশ্যপলৈ আমাৰ শুভ কামনা থাকিল। এয়া ল'ৰাৰ খেল হৈ আছে, ৰছী টানা। সিহঁতে জিকি আছে দেখোন, তিৰোতা মানুহৰ মানে ৰছী খেলা। আৰু এই পিছপিনে লাষ্টৰ ফালে, সেই লাষ্টৰ এইটো মামী, মোৰ মাজু মামী। গৰমতে পুৰা গৰম সিজি আহিছে, মামী পুৰা জিকি গ'ল ৰছী টানাত। চলাই আমি ওলাইছোঁ এতিয়া বিহু চাবলৈ, আৰু মই আৰু এজনী ওলাই আছে।
পুৰা ব্লেক চাই দিয়া এবাৰ এতিয়া আমি বিহু চাবলৈ যাম আৰু নাচনী ৰেডি দেখাই দিছোঁ ৰ'বক এই নাচনী এয়া আমাৰ ছোৱালীজনী ওলাই আছে পুৰা মেকআপ চেকআপ কৰি একদম ব্লেকত একদম কি পিন্ধলি এযোৰ ডাঙৰ পিন্ধলি কৰিলে গাইজ মানে বেছিকৈ দেখাব নোৱাৰোঁ কাৰণ মোৰ ভিডিঅ'টোত কপিৰাইট লাগি যাব তো সেইটো কাৰণে আৰু এইটো হৈছে মোৰ মামাৰ ছোৱালীজনী লিজা নাচিব বুলি যে কৈছিলোঁ এইজনী পূৰা ডেন্স ফালি দিছে আৰু পূৰা মানে বিহু চিহু চাই পেলাই আধা বিহু চাই পেলাই ভাত খাবৰ কাৰণে আহি গ'লোঁ ঘৰত মানে ভোক লাগিছে আৰু এতিয়া 10টাই বাজিব চাগে লিজাও আহি গ'ল আৰু ধুনু আহিল ধুনুটো মোকচোন ভাত খাব দিছিল মোক ভাত দিয়া নাই এই ভাত পিছত খাম দেও তোমালোকে ভাত ভাগি না ভাত খাম তোৰ লগত খাম মই গোটেই মই অকলে খাম অকলে কাষ্টমাৰ হাতৰ লগত নোখোৱা ভাত দিয়া নাই চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু লিজাৰ ডেন্সটো চালে নে কেনেকুৱা লাগিলে দেখা পালে নে আপোনালোকে এই পুৰা কাপোৰ চাপোৰ চেঞ্জ কৰিলে এতিয়া বাৰু Rupali jinari hewali oi amare oi nasone Rupali jinari hewali